ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনালোঁ আৰু লগতে ভাল লাগিলে বা বেয়া লাগিলেও চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে শেয়াৰ কৰি দিব আৰু ভাল লাগিলে লাইক কৰিব কিন্তু ডিসলাইক নকৰিব প্লিজ আৰু আজি মই ফিল্ডত আহিছোঁ সো ফিল্ডত অকলে নহয় তিনিজন আছে লগৰ তেখেতসকল গৌতম স্বৰ্গীয়াৰী এইবলে হওক গৌতম স্বৰ্গীয় নহয় বসুমতাৰী গৌতম স্বৰ্গীয়াৰী আছে এজন বসুমতাৰী হয় আৰু তেখেতে ক'ব আজি কিয় ঘূৰিব আহিছোঁ আজি জাস্ট আমি মন ভাল লাগা নাই দোকানে ফিল্ডলৈ ঘূৰিব আহিছোঁ আমি দুজন হয় তিনজন আহিছোঁ আমি একজনটো আছে ইফালে বহি নহয় ইফালে এনে আছে এনে মানে মোবাইল টিভি আছে গাৰ্লফ্ৰেণ্ড আছে চাগে আৰু এতিয়া ক'বলৈ একো নাই সো ফিল্ড দেখাম আৰু লগতে ফিল্ডৰ ওচৰতে বজাৰ আছে হল ফিল্ড আৰু লগতে এখন হল বজাৰ বুধবাৰ বজাৰ এটা সৰু মৰু বজাৰ হয় আৰু বজাৰটো প্ৰায় মৰি গৈছে বুলিয়ে ক'ব লাগিব কাৰণ লকডাউন হৈ আছিল লকডাউনৰ আগতো ডাঙৰ নহয় সৰু আৰু কিন্তু লকডাউন হৈ কিনে এতিয়া আৰু সৰু হৈছে আৰু এইটো ফিল্ড আমি ইয়াত বল খেলো তেখেত গৌতম বসুমতাৰী জানে তাৰমানে বল খেলে এনে আমি ইমান ডাঙৰ প্লেয়াৰ নহয় মানে সো খেলে আৰু মানে এইটো ফিল্ডটো লগতে বেছি নহয় 9 জন খেলিব পাৰে আৰু गोल की पोस्ट का हाल क्या ये देखिए ओ भाई আৰু মানে অহা কালিলৈ আমাৰ গাঁৱত বিয়া আছে মানে সৰু মৰু বিয়া বড়ো সাংস্কৃতিক কেনেকা আছে আমি দেখুৱাম অহা কালি আপোনালোকে চাই থাকিব বিয়াৰ জায়গা ক'ত আছিল বিয়াৰ জায়গা কোনে হল বিয়াৰ জায়গা মানে কোন হল বিয়াৰ জায়গা তাতে বিয়া হ'ব আৰু অহা কালি খাম গাহৰি মাংস লগত কেনেকৈ খাবি দেখুৱাচোন কেনেকৈ খাবি দেখাও দেখুৱাই দিয়া আপুনি দেখুৱাই দিয়া অহা কালি খাম কোনে হল বিয়া মানে বেছি ডাঙৰ নহয় সৰু মৰু বিয়া সো খাম আৰু মানে অহা কালি বিয়াটো দেখুৱাম আপোনালোকক চাই থাকিব বিয়াৰ সাংস্কৃতিক নিয়ম কেনেকা মানে দেখুৱাম ৰানিং কৰা নাই আজি দৌৰিম 1 2 3 দোস্তো ভাগো মানে ইমান দৌৰিব নাজানো সো দৌৰো আহি চেণ্টাৰ দিছ ইজ চেণ্টাৰ দোকান বজাৰ মানে মেইন ৰোড মানে ৰাস্তা সো চাই থাকিব ইমানতে সমাপ্ত কৰোঁ একো দেখাবলৈ নাই হ'লে আপোনালোকে ভাল লাগিলে শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু বেছি ভাল লাগিলে লাইক কৰিব আৰু মোৰ নতুন ভিডিঅ' আপোনালোকে সাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰিব ওকে গাইজ বাই